এটা প্ৰটেষ্ট, এখন কলেজ আৰু এজন ভিসি। হয়, আমি আজি কথা পাতিম তেজপুৰ ইউনিভাৰ্চিটিৰ ভিসি, তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ শিক্ষক আৰু এই গোটেইখিনিৰে মাজত চলি থকা এখন প্ৰটেষ্ট, যিটো প্ৰটেষ্টৰ কাৰণে ২৭ নৱেম্বৰ ২০২৫ত এই গোটেই কলেজখনে বন্ধ হৈ থাকিল। যিটো প্ৰটেষ্টৰ কাৰণে অসমৰ শিক্ষা ব্যৱস্থা আৰু ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এটা প্ৰশ্ন চিন আহিছে, এটা কুৱেশ্যন মাৰ্ক আহিছে। কিন্তু কি এই ঘটনা, কেনেকুৱা ধৰণৰ এই ঘটনাটো আমি আজি এই ভিডিঅ'ত সকলোখিনি ডিছকাছ কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। ২১ ছেপ্টেম্বৰ ২০২৫ জুবিনদাৰ হত্যাৰ পিছত তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছে এখন শোক সভাৰ আয়োজন কৰে। কিন্তু সেই শোক সভা সফল নহয় কিয়? কাৰণ ভিচিয়ে পাৰ্মিশ্যন নিদিয়ে। তাৰ পিছত হয় উত্তপ্ত পৰিস্থিতি, আৰু সেই পৰিস্থিতিৰ ফলতেই সেই ভিচিজন পলাতক অৱস্থাত থাকে। তেওঁ তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছতেই নাথাকে। সেই অৱস্থাত গোটেইখিনি কাম কাজ, গোটেইখিনি এডমিনিষ্ট্ৰেটিভ কাম, গোটেইখিনি স্কলাৰশ্বিপৰ কাম, গোটেইখিনি এক্সামৰ কাম, সেইখিনি গোটেই বন্ধ হৈ পৰে, স্তব্ধ হৈ পৰে। তেনেতে তেওঁৰ আণ্ডাৰত যিজন ছেক্ৰেটাৰী আছিলে, তেওঁ সেইখিনি কাম চাই থাকে। কিন্তু এই কাম চোৱাতেও ইমান ঠিক নহয়, কাৰণ বস্তুখিনি লেহেমীয়া হৈ যায়। আৰু এই লেহেমীয়া অৱস্থাতে ষ্টুডেণ্টছৰ আৰু তীব্ৰভাৱে তেওঁলোকে প্ৰটেষ্ট কৰে। আজি ৭৫ দিনতকৈ বেছি আমাৰ এই প্ৰটেষ্ট। কিন্তু প্ৰটেষ্ট হ'ল কেনেকে? প্ৰটেষ্ট কিয় হ'ল? প্ৰটেষ্ট এই কাৰণে হোৱা নাই কাৰণ জুবিন গাৰ্গৰ শোক সভা। প্ৰটেষ্ট এই কাৰণে হৈছে কাৰণ তেজপুৰ ইউনিভাৰ্চিটিৰ গোটেই শিক্ষকে তেওঁৰ ওপৰত অভিযোগ দিছে। ষ্টুডেণ্টছখিনিয়ে কৈছে যে তেওঁলোকৰ ইৰেগুলাৰিটিজ হৈ থাকে, তেওঁলোকৰ প্ৰব্লেমছ হৈ থাকে, সমস্যাখিনিৰ সমাধান সোনকালে নহয়। এটা যদি ফাইল দিয়ে, সেই ফাইলটো হোৱাতে মানে কিমান দিন লাগিছে তাৰে একো পাত্তা নাই, সহজ ভাষাত ক'ব গ'লে। এতিয়া এই গোটেইখিনি প্ৰশ্ন কৰে আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফ আৰু ষ্টুডেণ্টছে। তেওঁলোকে একগোট হৈ এটা ফ'ৰাম ফৰ্ম কৰে, যাক আমি কওঁ TUUF, মানে তেজপুৰ ইউনিভাৰ্চিটি ইউনাইটেড ফ'ৰাম। এই ফ'ৰামটোৱে মিলি প্ৰটেষ্ট কৰে, আৰু এই প্ৰটেষ্ট হোৱা আজি ৭৫ দিন হৈ গ'ল। আমি অলৰেডি গম পাওঁ যে ১১জন ফেকাল্টিজ আৰু এডমিনিষ্ট্ৰেটৰে ৰিজাইন কৰি দিলে। ২৭ নৱেম্বৰ ২০২৫ৰ পৰা গোটেই কলেজখন বন্ধ হৈ আছে। কিন্তু আমাৰ প্ৰশ্ন যে এইখিনি বস্তু আমাৰ অসমৰ নিউজ মিডিয়াই কিয় দিয়া নাই? মেইন ষ্ট্ৰীম মিডিয়াত এই গোটেইখিনি কথা প্ৰথমতে আহিছে। তাৰ পিছত আমাৰ অসমৰ নিউজ চেনেলখিনি সজাগ হৈছে যে হয়, আমিও এইখিনি নিউজ কভাৰ কৰিব লাগিব। আৰু তাৰ পিছত এটা টুইট আহে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, যে তেওঁ নাথাকা অৱস্থাত এজন ইণ্টাৰিম ভিচি দিয়ক, আৰু তেওঁ ক'ব গ'লে সেই গোটেইখিনি কাম কৰিব। কিন্তু ইয়াতেও আমাৰ ষ্টুডেণ্টছখিনি সন্মত নহয়। তেওঁলোকক লাগে এজন নিউ ভিচি, আৰু আগৰজন হ'ব লাগে ৰিমুভ। এতিয়া ষ্টুডেণ্টছখিনিৰ ডিমাণ্ড কি হয়? ষ্টুডেণ্টছখিনিৰ ডিমাণ্ড বহুত চিম্পল হয়। ডিমাণ্ড হয় যে প্ৰথম কথা ৰিমুভ হ'ব লাগে সেইজন ভিচি, আৰু নতুন ভিচি আমাৰ আহিব লাগে। দ্বিতীয় কথা একাউণ্টেবিলিটি হ'ব লাগে, যে আমাৰ একচুৱেলি হৈ আছে ইউনিভাৰ্চিটিত কি। তৃতীয় কথা, যিখিনি স্কলাৰশ্বিপছ ৰখি গৈছিলে, যিখিনি ষ্টুডেণ্টছৰ পৰীক্ষা ৰখি গৈছিলে, সেইখিনি যাতে সুকলমে হৈ যাওক, সেইটো হ'ব লাগে। এই গোটেইখিনি কাণ্ডৰ মাজত, এই গোটেইখিনি ঘটনাৰ মাজত সমস্যাত পৰিছে কোন? সমস্যাত পৰিছে আমাৰ ষ্টুডেণ্টছখিনি, সমস্যাত পৰিছে আমাৰ ছাত্ৰ ছাত্ৰীখিনি। কিয়? কাৰণ কেম্পাছ প্লেচমেণ্ট আহে বিটেকৰ কাৰণে, MBAৰ কাৰণে। এনেকুৱা ধৰণৰ পৰিস্থিতিত কোন কেম্পাছ প্লেচমেণ্টত কোন ষ্টুডেণ্টে বহিব? তেওঁলোকে আজি ৰাস্তাই ঘাটে নামি পেলাই প্ৰটেষ্ট কৰি আছে। তেওঁলোকে আজি শেম্ভু শম্ভু তেনেকুৱা ধৰণৰ শ্লোগান দি আছে। কেনেকে ষ্টুডেণ্টছখিনিয়ে পঢ়িব? কেনেকে তেওঁলোকে পৰীক্ষাৰ কাৰণে নিজৰ মাইণ্ডটো, নিজৰ মগজুটো সঠিক কৰি পেলাই এটা বস্তুত ফ'কাছ কৰিব পাৰিব? কিন্তু এইখিনি কথা অকল এটা ইউনিভাৰ্চিটিৰ নহয়, বা অকল এজন ভিচিৰ নহয়। এইটো কথা প্ৰতিজন কলেজৰ, প্ৰতিজন স্কুলৰ, প্ৰতিটো ডিষ্ট্ৰিক্টৰ, প্ৰতিটো ৰাজ্যৰ, প্ৰতিখন দেশৰ কথা হয়। আজি তেজপুৰ ইউনিভাৰ্চিটিত এনেকুৱা এটা ঘটনা হৈছে, তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত হ'ব, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত হ'ব, তাৰপিছত কটন ইউনিভাৰ্চিটিত হ'ব, তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত হ'ব, তাৰপিছত JUনিত হ'ব। ক'ত যে নহ'ব? এই কথাখিনি বহুত সহজভাৱে মই ক'বলৈ চেষ্টা কৰিলোঁ, আৰু প্ৰশ্নটো উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ প্ৰশ্ন অসম চৰকাৰক যে আমি কেনেকুৱা ধৰণৰ গাইডলাইনছ আনিব লাগিব। কাৰণ ভিচিজনে যদি আজি কামখিনি লেহেমীয়া কৰিছে, তেনেহ'লে ডেফিনেটলি তেওঁ কিবা এটা লুপ হোল বিচাৰি পাইছে। এটা বহুত ইণ্টাৰেষ্টিং কথা মই কৈ দিওঁ। এপ্ৰিল ২০২৩ৰ পৰা ছেপ্টেম্বৰ ২০২৫লৈকে, মানে 388 ডেজ এইজন ভিচি শম্ভুনাথ সিঙে এবচেণ্ট থাকে। মানে যদি সহজ ভাষাত কোৱা নহয়, দুদিনৰ এদিনেই তেওঁ এবচেণ্ট। কেনেকৈ আমি তেওঁক ভিচিৰ পদত ৰাখিব পাৰিম? কিয় আমাৰ পৰিস্থিতি আজি এনেকুৱা? শিক্ষা ব্যৱস্থাৰ একো ৰুলছ ৰেগুলেশ্যনছ নাই নেকি? একাউণ্টেবিলিটি কোনে কৰিব? এই গোটেইখিনি প্ৰশ্ন উত্থাপন হৈছে। হয়, আজি ষ্টুডেণ্টছে প্ৰটেষ্ট কৰি আছে, আমি আজি নিউজত দেখি আছোঁ। কিন্তু এইটো অকল সমস্যা অকল তেজপুৰ ইউনিভাৰ্চিটিৰ নহয়, এইটো সমস্যা অকল আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ নহয়, এইটো সমস্যা সকলোৰে হয়। সেইকাৰণে সকলোৱে মাত মাতিব লাগিব, আৰু মাত মাতিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো মানুহকে, যাতে তেওঁলোকে এটলিষ্ট গম পায় যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যে অন্ধকাৰৰ ফালে গৈ আছে, যে এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰিস্থিতি যে এনেকুৱা, এই দুৰ্দশাটো গম পাবৰ কাৰণে আপুনি সজাগ হ'ব লাগিব, মই সজাগ হ'ব লাগিব, একেলগে আমি মাত মাতিব লাগিব।
মাত মাতিব লাগিব আপোনাৰ সন্তানৰ কাৰণে, আপোনাৰ ভাইটি ভণ্টিৰ কাৰণে, মাত মাতিব লাগিব আমাৰ ভাৰতৰ ভৱিষ্যত, আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে, মাত মাতিব লাগিব যাতে আমাৰ দেশখন সুৰক্ষিত হাতত থাকে। আজি নৱপ্ৰজন্মক আপুনি কি ক'ব? আজি জেনজিক আপুনি কি ক'ব? আজি আমি যিখিনি সমস্যা দেখি আছো, এইখিনি অকল ছাত্ৰ ছাত্ৰীৰ সমস্যা নহয়, এইখিনি আপোনাৰ সমস্যা হয়, এইখিনি মোৰো সমস্যা হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্টছত জনাব আৰু নিজৰ সমস্যাসমূহৰ কথা আপোনালোকে জনাব। লগতে যিখিনি ফেক্টছ মই ইয়াত ক'লো তাত যদি কিবা আপডেট হয় তেনেহ'লে মই এইটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই পঢ়ি ল'ব পাৰিব। ধন্যবাদ।